হয় জয়তে আমি সমূহ ৰিপৰ্টাৰসকললৈ আমাৰ লঘু যান বাহন তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি ইয়াত উপায়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ দিবলৈ আহিছোঁ। কাৰণ বিগত দুবছৰে কোভিড-19ত আমাৰ লঘু যান বাহনসমূহ অতি বেয়াকৈ দুৰ্দশাগ্ৰস্ত হৈছে। আমাৰ বহুত লোকচানত আহিছোঁ, কিন্তু এতিয়ালৈকে চৰকাৰক বহুতবাৰ মেমৰেণ্ডাম দিয়া হৈছে। ইয়াৰ ওপৰত আমি দাবী উত্থাপন কৰি আহিছোঁ। তেওঁলোকে আমাৰ ওপৰত কোনো এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আজিও ঠিক তেনেধৰণে আমি কেইটামান বিশেষকৈ 3টা ছাবজেক্টৰ ওপৰত আমি উপায়ুক্ত মহোদয়ক স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। 1 নম্বৰতে হৈছে আমাৰ গাড়ীসমূহৰ যিটো ফিটনেছ, সেই ফিটনেছসমূহত আমাৰ যদি এদিন কিবা কাৰণত ফেইল হয়, ছেকেণ্ড দিনা আমি ফিটনেছ কৰিবলৈ অসমৰ্থ হৈ পৰোঁ। কাৰণ ফিটনেছৰ ফাইনটো ইমানেই বেছি লগাইছে, সেই ফাইনটোত আমি পিছদিনা ফিটনেছৰ ফাইনটো লগাই আকৌ আমি গাড়ীখন ৰিনিউ কৰিব পৰা এটা অৱস্থা নাই। ঠিক তেনেধৰণে আমাৰ সৰু যান বাহনসমূহৰ সদায় পাৰ্মিট দি গাড়ী আমাৰ যোৰহাট ডিষ্ট্ৰিক্টটোত বিক্ৰী কৰি গৈ আছে, কিন্তু তাৰ পৰিমাণে কোনো এটা ষ্টেণ্ড খাৰা কৰোৱা নাই। গাড়ী বিক্ৰী কৰিছে কিন্তু পাৰ্কিং প্লেচটো নাই। যদি ইমানখিনি গাড়ী কমাৰ্চিয়েল গাড়ী পেচেঞ্জাৰ গাড়ী তোমালোকে বিক্ৰী কৰা পাৰ্মিট দিছা, তেতিয়াহ'লে কিয় আপোনালোকে এই পাৰ্কিঙৰ ব্যৱস্থাটো কৰা নাই? এই প্ৰশ্নটো আমি চৰকাৰ ঘৰলৈ পঠিয়াইছোঁ, উপায়ুক্ত মহোদয়লৈ পঠিয়াইছোঁ আৰু তেওঁক জনাইছোঁ যে পাৰ্কিঙৰ ব্যৱস্থাটো আপোনালোকে অতি সোনকালে কৰি দিয়ক। নতুবা এই যান জঁটৰ সমস্যাটো আপুনি দেখিছে। তেওঁলোকে এতিয়া চৰকাৰে ছেফটি এণ্ড ইছ্যুৰ কাৰণে হেলমেটেই হওক বা বিভিন্ন যিটো পন্থা লৈ আছে, কিন্তু সেই পন্থাৰ মাজত তেওঁলোকে এটা বস্তু লোৱা নাই যে গাড়ীখিনি যদি অযথা য'তে ত'তে পাৰ্কিং কৰিবলগীয়া এটা ব্যৱস্থা আহে, এই ব্যৱস্থাটোৱে আমাৰ এক্সিডেণ্টৰ ক্ষেত্ৰত বেছি এক্সিডেণ্ট হৈ আহিব বুলি আমি আশংকা কৰিছোঁ। সেইকাৰণে যিমানখিনি কমাৰ্চিয়েল গাড়ী আপোনালোকে অলৰেডি বিক্ৰী কৰিছে, সেই বিক্ৰী কৰি যিখিনি গাড়ী চলিবলৈ ৰাস্তাত দিছে বা তেওঁলোকৰ পৰা টেক্স লৈছে, ফিটনেছৰ পইচা লৈছে, অন্যান্য ইঞ্চুৰেঞ্চৰ পইচাৰ পৰা ধৰি চৰকাৰখনে আমাৰ পৰা ৰাজহ বহুত ধৰণে কালেকশ্যন কৰি আছে। ইমান ৰাজহ কালেকশ্যন কৰাৰ পাছত আপোনালোকে সেই গাড়ীসমূহক পাৰ্কিং দিয়া এটা ব্যৱস্থা কৰক। আকৌ চাওক, আমাৰ গাড়ীখিনিয়ে কোনোদিন পেচেঞ্জাৰৰ পৰা ভাড়া বেছি ল'ব নোৱাৰে, কিন্তু তেওঁলোকে ইন্ধনৰ মূল্য ইমানেই বঢ়াই আহিছে যাৰ ফলত আমি গাড়ী এখন বন্ধ কৰিবলগীয়া হৈছে। ঠিক আছে, আপোনালোকে গাড়ী যদি বন্ধ কৰিবলৈ আছে আমাক ডাইৰেক্ট কৰক, বন্ধ কৰাই দিয়ক। তাৰ ঠাইত আমাক সকলো নিবনুৱাক এটাকৈ চাকৰি দিয়া ব্যৱস্থা কৰক। আমি গাড়ী এখন বন্ধ কৰিবলগীয়া হৈছে। ঠিক আছে, আপোনালোকে গাড়ী যদি বন্ধ কৰিবলৈ আছে আমাক ডাইৰেক্ট কৰক, বন্ধ কৰাই দিয়ক। তাৰ ঠাইত আমাক সকলো নিবনুৱাক এটাকৈ চাকৰি দিয়া ব্যৱস্থা কৰক। যদি আগতে অভিযোগ দিছিলে নেকি? আমি ইয়াৰ আগতে বহুতবাৰ অভিযোগ প্ৰদান কৰিছোঁ, দিছোঁ। আমি DC মহোদয়ক দিছোঁ, DC থ্ৰুৰেদি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ পত্ৰ প্ৰেৰণ কৰা হৈছে, জিলা পৰিবহণ বিষয়াক দিয়া হৈছে, সকলোকে দিয়া হৈছে, কিন্তু এই কথাটো এতিয়ালৈকে আমি ছাকচেছফুল পোৱা নাই। গতিকে আমি বাৰম্বাৰ এতিয়াও আমি আন্দোলনলৈ আগবাঢ়ি এইটো কাৰণেই অহা নাই। চৰকাৰৰ ওপৰত আমাৰ এটা আশ্বাস আছে, আমি বিশ্বাস কৰোঁ চৰকাৰক, উপায়ুক্ত মহোদয়ক আমি এটা বিশ্বাস কৰিছোঁ, প্ৰশাসনক আমি এটা বিশ্বাস কৰিছোঁ। সেইকাৰণে এতিয়ালৈকে আমি আন্দোলনৰ নিচিনা এটা ডাঙৰ পদক্ষেপ লোৱা নাই যোৰহাট ডিষ্ট্ৰিক্টে। যদি এনেকুৱা এটা হৈ আহে, আমি এটা ডাঙৰ আন্দোলন সৃষ্টি কৰিব লাগিব, য'ত নেকি কাইলৈ ৰাস্তা বন্ধ হ'ব পাৰে, জনসাধাৰণৰ পথবন্দী হ'ব পাৰে, এনেকুৱা ধৰণৰ কিছুমান কথা আহি পৰিব। তাৰ কাৰণে কিন্তু আমি জগৰীয়া হৈ নপৰিম সেই সময়ত। পথ বন্ধ বা এনেকৈ এইখিনি আপোনাক হুংকাৰ দিছে নেকি? আচলতে হুংকাৰ বুলি আমি ডাইৰেক্ট নক'লোঁ। এটা কথাই কৈছোঁ, আমাৰ লাষ্টৰ অপশ্যনটোতো একো নাই। আমি হাততো অস্ত্ৰ এখন ল'ব নোৱাৰোঁ। আমি অস্ত্ৰ ন'লে কি কৰিম? আমাৰ যান বাহনখিনি বন্ধ কৰিব লাগিব। হাতততো আমি বেলেগ ইউনিয়নৰ গতে কিবা এটা টোকন লৈ ওলাই আহিব পৰা আমাৰ অপশ্যন নাই, আমাৰ সেইখন জ্ঞান দিয়া নাই। গতিকে আমাৰ এটাই অপশ্যন আছে, হয় আমি গাড়ীখিনি বন্ধ কৰি দিব লাগিব। যদি গাড়ীখিনি বন্ধ কৰি দিওঁ, যেতিয়া পাৰ্কিং নাই, ৰাস্তাৰ মাজতে পাৰ্কিং কৰিব লাগিব। ৰাস্তাৰ মাজত যদি পাৰ্কিং কৰোঁ, আমাৰ ট্ৰেফিক জাম হ'বই, ৰাস্তা বন্ধ হোৱাটো স্বাভাৱিক হৈ পৰিব। তাৰ কাৰণে আমি দায়ী নহয়। এই কথাটো কিন্তু চৰকাৰক আমি জনাইছোঁ। আপুনি এইটো ক'ব বিচাৰিছে যে এতিয়াও যদি আপোনালোকৰ অভিযোগ নামানে, হয়, তেতিয়াহ'লে হয়তো আপোনালোকে গাড়ীখিনি বন্ধ কৰি দিব। হয়, এইটোতো সম্পূৰ্ণ সঁচা কথা। আমি গাড়ীখিনি বন্ধ কৰিব লাগিব। এইটো একদম ডেফিনিট। আমি এইটো আমাৰ আন্দোলনৰ প্ৰথম পদক্ষেপটোৱে হ'ল আমি নিজৰ গাড়ীখিনি আমি নিজে বন্ধ কৰি ৰাখোঁ, আৰু যাৰ ফলত জনসাধাৰণৰ হাৰাশাস্তি হয়। আৰু এতিয়াও কৈছোঁ, গভৰ্ণমেণ্টৰ কোনো এনেকুৱা গাড়ী নাই। আণ্ডাৰ SSC নামতহে গাড়ীখিনি আছে। আণ্ডাৰ SSC মানে নিজৰ প্ৰাইভেট। ASSC কোনো গাড়ী আছে বুলি আপুনি নাভাবিবই। ভগা বক্সেল গাড়ী তাত পৰি আছে, নিজৰ গাড়ী বুলিবলৈ নাই ASSC। গতিকে গভৰ্ণমেণ্টৰ কোনো গাড়ী নাই, প্ৰাইভেট গাড়ীখিনি চলি আছে। কিন্তু প্ৰাইভেট গাড়ীখিনিক যদি তেওঁলোকে এটা কাম কৰি দিব নোৱাৰে,
প্ৰাইভেট গাড়ীখিনি এটা পাৰ্কিং যদি দিব নোৱাৰে, এই পাৰ্কিং যদি নিদিয়ে আমি গাড়ীখিনি কেনেধৰণে আমি চলাম? গাড়ী ৰাস্তাত আনি ক'ত ৰাখিম?